কবিতাৰ শিৰোনাম মা। সকলোতকৈ বিশ্বাস কৰিব পৰা প্ৰথম মানুহগৰাকী মা। মা তুমি অনন্যা, মা তুমি চিৰনমস্য। মা কি যে এক মিঠা শব্দ, য'ত পৃথিৱীৰ সমস্ত সুখ দুখ, বিশ্বাস আৰু সঁচা মৰমে থোপ খাই থকা এটি অকৃত্ৰিম অনুভৱ। মা তোমাৰ কোলাতেই মূৰ থৈ বিশ্বাসেৰে শুব পাৰিছিলোঁ, পাহৰিছিলোঁ মোৰ ভাগৰখিনি। মা তোমাৰ লগত কাকোৱে কৰিব নোৱাৰো তুলনা। তুমি সাগৰৰ দৰে গহীন আৰু পানীৰ দৰে পবিত্ৰ তোমাৰ মন। এৰা এৰা কাৰ লগত তুলনা দিম। মা তোমাৰ বুকুৰ উমেৰে মোক চিনাকি কৰি দিলা এই সুন্দৰ পৃথিৱীৰ সতে। তোমাৰ বাবেইতো আজি মই জনী মা। আমাক ডাঙৰ কৰোঁতে তোমাৰ যে কিমান কষ্ট হৈছিল, তাতো তোমাৰ নাই খং বা অভিমান। আমাৰ ভোক লাগিলে, আমি দুখ পালে তুমি আগতে গম পাই শিয়ৰি উঠা। আমাৰ নৰীয়া হলে পিতাইৰ সতে কটালা উজাগৰে কিমান যে ৰাতি। তোমাৰ সাহসতেতো আমিবোৰ জীয়াই আছো মা। খেলা ধূলা কৰোঁতে দুখ পালে, পৰিব ধৰিলে তুমিয়েতো ধৰাহি তুলি। মা এতিয়া তোমাক ভাগৰুৱা দেখিলে, তোমাৰ নৰীয়া হলে বুকুখন বৰ বিষায়ো মা। তুমি ভালে থাকা সদায়, আমাৰ কাষতে থাকা, তোমাৰ চৰণ চুই কৰিছো সেৱা মা। কথা আৰু আবৃত্তি গীতা সন্দিকৈ।